Hello everyone, Silvika Sekia's vlogger and the video le apnalokok swagatam janaisu. বহুত দিনৰ পিছত ভিডিও বনাইছো বনোৱা হোৱা নাই আজি পিকনিক যাব ওলাইছো আমি তাকে আপোনালোককো লগতে লৈ যাওঁ আমি যাম আইথান ডিব্ৰুগড় আমি পিকনিক গৈ আছো বাকি মানুহখিনি গাড়ীত গল মই বাইকত আইথান বেছি দূৰ নহয় এখানে গাড়ীত মানে বেছি জায়গাও নাই তিনিখন গাড়ী গৈছে মানুহ বহুত এখানে আমি বাইকতে গৈ আছো গাড়ীবিলাক আগে গৈ আছে আমাৰ বলক গৈ থাকো বজাৰ সোমাইছো জলকীয়া কিনিলো আজি দেওবাৰ বজাৰ পুৰা বহিছে আজি বিয়া আছে কাবাৰ আমি আঠাত পালো হৈ এটা পিকনিক খোৱা জাগালে গৈ আছো আগে গাড়ী গৈ আছে আমাৰ এখন গাড়ী ৰাস্তা ভুল হল আহি আছে ৰাস্তা উলিয়াই আমাৰ দুখন গাড়ী পালেহি আমি গৈ আছো পিকনিক স্পটত পালোহি এয়া আমাৰ পিকনিকৰ বস্তু এজনী টিকিলি অভ্যাস হৈ গ'ল পাহৰি থাকিলোঁ হেলমেট লৈ কিনে গৈছে ওচৰতে যাব বোলে আমাৰ লিঅ' এইটো আমাৰ লিঅ' এইটো এটা লিঅ' এইটো কি দেখাম আৰু এখন গাড়ী পোৱাহি নাই হেতি ক'ত ফচি গ'ল বোলে চাব আহিছোঁ জেগাবিলাক কিমান অকমানি সেইবোৰ গলি জংঘল মানে এইবোৰ হেৰি গছ গছনি নহয় হাবি জংঘল এখন জংঘল হাবি হয় মা হেল্ল' কৈ দিয়া আকৌ হেল্ল' ফেচবুনৰ গছ এয়া হেৰি শাক পাচলি খেতি কৰিছে এইফালে গৈ আছোঁ এইফালে নদী ওলাই কিনে জানো কিন্তু আগতে মই দেখি আহিছোঁ আমি আহোঁতে চাই আহিছোঁ ইমান ধুনীয়া জেগাত টেনশ্যন লগা মানুহে খাই আছে ওচৰতে নদী সেই জেগাত ধুনীয়া আছিলে কিন্তু আমি য'ত আহিছোঁ বহুত ভিতৰলৈ ইয়াত ইমান নদী চদী দেখা নাই এইফালে মটৰৰ খেতি কৰিছে এই চব মটৰ নহয় কবি কি বন্ধাকবি খেতি কৰিছে চব ভাল লাগিছে ন এই খেতিও পুৰা বৰষুণ চৰষুণ নোহোৱা দেখি কেনেকৈ শুকাই গৈছে দেখিয়ে বেয়া লাগিছে চব মানুহে কষ্টত কৰিছিলে কি দি আছে বিলাহী গছবোৰ মৰি গৈছে কেনেকৈ খালি বিলাহী লাগি আছে বাৰু তথাপিতো এইবোৰ হেৰি দি থোৱা আছে নহ'লে ছিঙিলেও হয় এয়া নদী কিনাৰত ৰৈ আছোঁহি খালি বহুত ৰ'দ পৰিছে পিছফালে নদী আগতে সৰু থাকোঁতে ইমান থাকোঁতেও আহোঁ একদম পূৰা দৌৰি ফুৰোঁ নদীত বালিঘৰ সজা কি সজা কহুৱা বনবোৰ দেখিলে কি ফূৰ্তি লাগে এতিয়াও আছে ফূৰ্তিবিলাক তথাপিতো সৰু কথাবোৰ মনত পৰিলে দুখ লাগি যায় পূৰা যেতিয়া আহোঁ পিকনিক বুলি যেতিয়া ব্ৰেড বাটাৰ লৈ থাকে দেখিলে ফূৰ্তি লাগে কিন্তু আজিকালি ব্ৰেড বাটাৰ নানেই আনিছে নানা চাগে আনিছে চাগে কিনিছে নাজানো কিন্তু আগতে ব্ৰেড বাটাৰ লৈ আৰু দেখিলেই একদম মানে খাওঁ লাগি থাকে আৰু গৈ পাই লগালগ খাওঁগৈ আৰু তাৰপিছত বগৰী চিঙো পূৰা জেগাৰ পৰা বগৰী হ'লে লগাই নাই চাওক বগৰী আকৌ পাই গ'লোহি আমাৰ পিকনিকৰ খোৱা জেগাত এইফালে গৈছিলোঁ আমি ফুৰি আহিলোঁগৈ এইবিলাক বেলেগ মানুহ আহিছে লিলি লিঅ' ক'ত আহিছ হয় নেকি লিঅ' পেলাই থৈ গ'ল কলা আমাৰ এটা আহিছে আমাৰ ককা আহিছে ককা পিকনিকত আহোঁ বুলি একদম ওলাই আহিছে ৰাতিপুৱা 6টাতে উঠিলে হয়নে ৰাতিপুৱা 6টাতে উঠিলোঁ ন এয়া চব কি ধুনীয়া পিঠা বনাই আনিছে তলত কি জলপান এয়া বৰা জলপান এখেতে বনাই আনিছে ধন্যবাদ দেই এয়া কি গাখীৰ এয়া গাখীৰ কি গাখীৰ হয় সাঁজ হে মোক গাখীৰ কেলৈ আনিব আকৌ এয়া হৈছে সাঁজ একো নাই আমাৰ অসমীয়া মানে কি আহোমসকলে বনায় ঘৰতে চাউলেদি সাঁজ আনিছে এয়া হাঁহ মই এটা হেৰি বুলি ভাবি আছোঁ ব্ৰইলাৰ বুলি বগা দেখি মই ব্ৰইলাৰ বুলি ভাবি আছোঁ বগা দেখি সিহঁতক ইমান ধুনীয়া বগা হাঁহ খাবলৈ দুখ লাগি গৈছে গোটেইকেইটা একো নাই দিয়া তোমালোকে বেলেগ জনম ল'বাগৈ দেই এয়া এতিয়া আমি চবেই কণী খাব লৈছোঁ চাহ খাব লৈছোঁ এয়া কেক এইফালে কি আনিছে এইফালে বিস্কিট আৰু ইডলি ক'লৈ গ'ল আৰু এয়া ইডলি
এইফালে আমি চবেই বহি চাহ খাই আছোঁ। মই চাহ নাই খোৱা, বাকী বস্তুবোৰ খাই আছোঁ। বিস্কুট কণী চণীবিলাক খালোঁ মেলিলোঁ। এতিয়া খানাৰ আয়োজন কৰিব, বনাব, নচাই নাচিব। মই নচা মানুহ। মনৰ কথাটো গম পাই গ'ল তোৰ বেষ্ট ফ্ৰেণ্ডে। আমাৰ মাহীৰ এয়া বেষ্ট ফ্ৰেণ্ড, এই বেষ্ট ফ্ৰেণ্ডে গিফ্টটো দিছে। এই দেৱীতা বহি আছে, আমাৰ ককা শুই আছে। ৰামচন্দ্ৰ আহিছে বোলে, ৰভাৰ তলত বহিছে বোলে। টিকিৰ লগত খেলি আছে। চাওক পুৰা মাছ বাচি আছে। এয়া বৰিয়লা মাছ। মানুহবিলাক বহি আছে, চব কামে কামে লাগি আছে। শুই আছে, আইতা বহি আছে। গছোৱা হৈ গ'ল। এইফালে মাছ বচা হৈছেগে, এইফালে আধা, এইফালে হৈ গ'ল বচা। এয়া নেৰিয়া মাছ নে কি বুলি কৈছে আইতাই। আজিলৈকে শুনা নাই যে নেৰিয়া মাছ বুলি কোৱা, প্ৰথম মাছ শুনিছোঁ। এইটো বোলে নেৰিয়া মাছ। এটাই আছিলে নেকি? নেৰিয়া মাছ আছিলে, এটাই বাচি আছে। এইফালে পানী যোগাৰ, গেছৰ ওপৰত পানী যোগাৰ। এইফালে খানা বনাব। ইয়াত মাংস চাংস ৰেডি। হাঁহ গুচাই আছে, হাঁহৰ পাখি গুচাই আছে। কেনেকুৱা লাগিছে হাঁহ পাকলি গুচাই? পাখলি গুচাই। এইফালে এটা হাঁহ কাটি আছে। এইফালে কিবা কিবি বনি আছে। ঢেৰ আৰু আজি খানা। এয়া কমলা আৰু ৰবাব টেঙা গুচাই আছে। এইফালে মামীয়ে আইথানৰ পৰা আহিলেগৈ। প্ৰথম গৈছে আইথান ন? প্ৰথম গৈছে আইথানলৈ। কেনেকুৱা লাগিলে গৈ? ভাল লাগিলে? মই যাব নাপালোঁ। মই মানে জিন্স পিন্ধি আহিছিলোঁ, সেইকাৰণে নগ'লোঁ আৰু। হেৰি নহয়, তুমি মোৰ কাৰণে প্ৰাৰ্থনা কৰিলানে? কোৱা না কৰিলানে? মোক প্ৰাৰ্থনা কৰিলা নাই আকৌ মোৰ কাৰণে? মোৰ কাৰণে প্ৰাৰ্থনা কৰিলা নাই বোলো? মোৰ কথাটো কৈ দিয়া হ'লে কি যায়? 1 মিনিটো নালাগিলেহেঁতেন। এইফালে মামা, মামী। সেইফালে মানুহে লোকে নাচি যাবই হ'ল, খাই বৈ। আমাৰ এতিয়ালৈকে আয়োজন হোৱাই নাই ভালকৈ। মানে কটা কাটি হ'ল আৰু এইবিলাক। তোমাক জুম কৰি দেখাইছোঁ ডাইৰেক্ট। এইফালে মাংস বনাই আছে। মাংস টেষ্ট কৰিছে। মাংস আমি এতিয়া টেষ্ট কৰিম, খাই কিনে কম কেনেকুৱা হৈছে আপোনালোকক। ধুনীয়াকৈ বহি বহি মানুহৰ খেল চাইছোঁ, নাচ গান চাইছোঁ। আমাৰ এইফালে আমাৰ ক্ৰিকেট খেলি আছে। সেয়া মামা, এইটো বেটৰ পিছফালে থকাটো কি কয় যে, কিপাৰ। এয়া ধুনুৱে 6 মাৰিলে, সেইটো তাত পৰিলেগৈ। ইয়াৰ পৰা দেখি পোৱা নাই চাগে। এয়া এফালে পৰা খেল চলি আছে। খেলাটো চবতকৈ বেছি ভাল লাগে ন? লাগিলে ঘৰত খেলি থাকক, কিন্তু পিকনিকত বেট বল লৈ খেলা, কিছুমানে বেডমিণ্টন লৈ আহিছে। ভাল লাগে ন? ভাল লাগে কৈ দে আকৌ। তাইক কোনেও নেখেলে, সেইকাৰণে মুখখন ফুলি আছে। তই দাইল ভাত যা, খেলিব যায়। এতিয়া দৌৰি ফুৰিবি যা। আমাকতো সৰুতে দাইল ভাতৰ নিচিনা দৌৰাই ফুৰে। আজিকালি ল'ৰা ছোৱালীবিলাকক নেখেলে, সিহঁতক মুখ ফুলি যায়। এয়া ডিব্ৰুগড়ৰ আইথান, শ্ৰী কলি আইথান, কৃষ্ণ প্ৰভু। অকণমান যাওঁ, বাহিৰে বাহিৰে সেৱা এটা কৰি আহোঁ। ভিতৰলৈ নাযাওঁগৈ, জিন্স চিন্স পিন্ধি আহিলোঁ, যাবলৈ বেয়া লাগে। ইয়াৰ ভিতৰৰ পৰিৱেশ। এই আইথানৰ বহুত মান্যতা আছে। এয়া আইথান। ইয়াৰ পৰা ভিতৰখন দেখি পাইছে, কিন্তু মোবাইলত অকণমান জুম কৰি দেখাইছোঁ। এয়া কৃষ্ণ প্ৰভু, কৃষ্ণ মা। কি ধুনীয়া ভিতৰত ঠাণ্ডা পৰিৱেশ চাওক। চাৰিওফালে গছ গছনি, আহিলে মনটো পবিত্ৰ লাগি যায়। বাহিৰে বাহিৰে সেৱা এটা কৰি যাওঁ। বুলি ক'লে নাচ গান সকলো ৰাখি আছে।
আমি এতিয়া ভাত খাই আছোঁ খোৱা দেৰিয়ে হ'ল ককাহঁত গ'লেই আন্ধাৰে হৈ গ'ল খাই এয়া মোৰ খতমে হ'ল এইফালে মামীয়ে দি আছে এইফালে গান লগাই মানুহে নাচিও আছে সকলোৱে নতুন বছৰটো সুখৰে পাৰ হওক হা দেখিলি হেল্ল' সকলোৱে নতুন জুপে কিন্তু চবকে ভাল কথা ক'লে তাই মোৰ কথা কৈছে আমি খাই বৈ আজৰি হ'লোঁ আমি যোৱালৈকে বহুত ৰাতিয়ে হৈ গ'ল আমাৰ সকলোৱে নাচিয়ে আছে এতিয়ালৈকে ইতিমধ্যে নাচিয়ে আছে আমাক খাই বৈ আজৰি পিকনিকটো বহুত ভালকৈ গ'ল আশা কৰোঁ সকলোৱে যাতে পিকনিক ভালকৈ যায় নতুন বছৰটো আৰু ভালকৈ যায় তাৰে কামনাৰে আমাৰ যাতে ভালকৈ যায় তেনেহ'লে হেপী নিউ ইয়াৰ ইন এডভান্স এণ্ড হেপী পিকনিক তেনেহ'লে আজি ইমানতে ব্লগটো শেষ কৰোঁ যদি ভাল পাইছে চাই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব কি বিয়া ক'ব আহি গ'ল